মাৰ ঘৰলৈ আহিছিলোঁ বিয়া খাম বুলি। বাইদেউ জীয়েক ভাগিনী বিয়া আছিলে, বিয়া খাম বুলি আহিছিলোঁ আৰু চকুৱে মুখে ওলাইছে বিয়া। চকু অৱস্থা এনেকুৱা, বিয়া আধাতে সামৰি ৰুমতে সোমাই থাকিব লগা হৈছে। চবৰে হৈছে আমাৰ এতিয়া, ইয়াত চব মানুহে হৈছে। এইটো চকু অসুখটো চব মানুহে হৈছে, ছোৱালীজনীও হৈছে, মোৰ হৈছে। নকৰিবা, চব ৰঙা পৰি গৈছে। এইটো হ'ব, তুমি তাইও হৈছে, হ'ব তাইও ডিজাইন চকু অসুখ হোৱা মানুহ ইমান ষ্টাইল নে? দেখিলে চকু চকু বেমাৰ হৈছে। এইটো বেমাৰ হৈছে আৰু কোনখন? চকু দুটাহে চকু থাকে। বহুত দিনৰ মূৰত বহুত আশাৰে আহিছিলোঁ, বহুত দিন বিয়া খাই পোৱা নাছিলোঁ, এনজয় কৰিব নাছিলোঁ। নিজৰ ঘৰৰ বিয়া আহিছিলোঁ হেঁপাহেৰে, এনজয় কৰিম, খাম, লগৰখিনি লগ পাম, মৃত্যু কুটুম লগ পাম, আশা হৈয়ে ৰ'ল। বিয়া আৰম্ভ হৈছিল 2টামান বজাৰ পৰাই মোৰ চকু অসুখ হৈ গ'ল, আৰু মোৰ হ'ল মোৰ ছোৱালীজনী হ'ল, ল'ৰাটো চবৰে হৈ গ'ল। কিয় পানী সকলোকে অনুৰোধ কৰিছোঁ, চশমা পিন্ধি থাকিব। এনে মানুহ দেখিলে চকুলে নাচাব, চশমা পিন্ধি থাকিব। দেখিলেই বোলে বেমাৰটো বাগৰে, চকুৱে পৰিলে, ওচৰত থাকিলে বেমাৰটো বাগৰে। চশমা পিন্ধি থাকিব, নিজে সাৱধানে থাকিব। মই চশমা ব্যৱহাৰ নকৰিলোঁ, ঘৰৰ মানুহ লগ পালোঁ, কথা চথা পাতিলোঁ, চাব লাগিবই, বহুত দিনৰ মূৰত দেখিছোঁ, বেমাৰ হ'লেও চালোঁ। সেইকাৰণে আপোনালোকে চশমা পিন্ধি থাকিব।